আজি মই বনাবলৈ লৈছোঁ মাটিমাহৰ দালি। মাটিমাহখিনি প্ৰথমতে ভালদৰে 4-5 বাৰমান ধুই লৈছোঁ। ভালদৰে ধুই লোৱাৰ পিছত আকৌ ইয়াতে মই পানী দিছোঁ। এতিয়া এইখিনি এঘণ্টামান সময়ৰ কাৰণে তিয়াই থ'ম। মাটিমাহখিনি তিয়াই থৈ আৰু এইফালে মই বাকীখিনি বস্তু ৰেডি কৰিছোঁ। ঔটেঙাটো ভালদৰে ধুই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত মই আকৌ এবাৰ ধুই ল'ম। ঔটেঙাৰে মাটিমাহৰ দালি মোৰ বহুত প্ৰিয় হয়। আপোনালোকে বাৰু ভাল পায়নে এনেদৰে খাই? গৰমৰ বতৰত এনেদৰে ঔটেঙাৰে মাটিমাহ বনাই খালে সঁচাকৈ বহুত ভাল লাগে। সেয়ে মই আজি যিহেতু বহুত গৰম পৰিছে, ৰ'দো দিছে, ভাবিলোঁ ঔটেঙাৰে মাটিমাহৰ দালিকে বনাওঁ। এইখিনি মই কাটি ল'লোঁ সৰু সৰুকৈ। আৰু এইফালে দাইলখিনিও মই তুলি ল'লোঁ পানীৰ পৰা। আৰু এয়া আদা নহৰুখিনিও মই এতিয়া পিচি ল'ম। আৰু এতিয়া কুকাৰত মই দাইলখিনি দি লৈছোঁ। ইয়াতে অলপমান মই কটা মগুও দিছোঁ, এনেদৰে বেছি টেষ্টি হয়। কটা মগু দিছোঁ অলপমান। তাৰপিছত মই ঔটেঙাখিনি দি লৈছোঁ। সোৱাদ অনুসাৰে মই নিমখ দিছোঁ আৰু আন্দাজমতে হালধি গুড়ি। তাৰপিছত মই পিচি লোৱা আদা নহৰুখিনিও দি দিছোঁ একেলগে, আৰু কেইফোটামান নহৰু থেতেলিয়াই দিছোঁ। এনেদৰে বেছি টেষ্টি হয়। আৰু তাৰপিছত মই আন্দাজমতে পানী দি লৈছোঁ। আৰু এতিয়া ঢাকনি মাৰি এইটো জুইত বহাই দিম। আৰু 4-5টা চিটি মৰাৰ পিছত এইখিনি ফৰণ মাৰিব লাগিব। এয়া 4-5টা চিটি মৰাৰ পাছত দাইলখিনি ধুনীয়াকৈ সিজি আহিছে। আৰু এতিয়া মই কেৰাহী এটা গৰম দিছোঁ। কেৰাহী গৰম হৈ অহাৰ লগে লগে তেল দিছোঁ। এয়া দিছোঁ শুকান জলকীয়া, তেজপাত, তাৰপিছত মই পিঁয়াজখিনি দি লৈছোঁ। আৰু এতিয়া মই দিছোঁ পাঁচফোৰণ। এইখিনি এতিয়া ভালদৰে লৰাই দালিখিনি দি দিম। তেলত দিয়াৰ পিছত দাইলখিনি 7 মিনিটমান সময় ভালদৰে ৰাখি উতল অহাৰ পিছত এইখিনি খাব পৰাকৈ ৰেডি। আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভাল পালে ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। পুনৰ আহিম এনেধৰণৰ নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।